बिसायख'थिनि सिगां इउपिपिएल दोला हानि फाट्टा होनो रायजो राजाफोरनो खोथा होदोंमोन। बे खोथा बायदियैनो इउपिपिएल दोला फारि फारियै रायजो राजाफोरनो हानि फाट्टाखौ होगासिनो। बे नोजोरजों मैया 9,000निबो बांसिन नखरफोरनो हानि फाट्टाखौ बिटिआर सरकारा राननानै होदों। दिनै बे गोनां बाथ्राखौ बुंदों बिटिआरनि एमसिएलए माधव सेत्रीआ। बिथाङा बुंबावदों, बिटिआरआव थानाय गासै हारि माहारिफ्रा समान मोनथायखौ मोनगोन। बिटिआरआव थानाय 35 लाख सुबुंफोरनो समान नोजोरजों मोनथाय होनो इउपिपिएल दोलोआ खामानि मावगासिनो दं होननानै बिथाङा बुंबावदों। ইউপিপিএল দল হিসাবে যেতিয়া 2020 বিটিআর একর্ড হওয়ার পিছত বিটিআর যে শান্তি চুক্তি প্রমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি হৈছে ইয়াৰ পিছত আমাৰ ইউপিপিএল দলে ৰাজনীতিত নামি একেবাৰে বিটিআর সরকার গঠন কৰিবলৈ আমি সক্ষম হৈছোঁ। বিটিআর সরকার গঠন কৰাৰ আগতে আমি আমাৰ মেনিফেস্টো বা ইস্তেহাৰত আমি বহুত কথাবিলাক লিখি দিছিলোঁ। আমি চৰকাৰত আহিলে এইবিলাক কাম কৰি দিম, এইবিলাক কাম কৰি দিম, মাটিৰ পাট্টা দিম। নহয়, মাটিৰ ক্ষেত্ৰত আজি আমাৰ বিটিআৰৰ চিফ মহোদয়ে কৈ আছে, বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক সম অধিকাৰ সম উন্নয়ন দিব লাগিব আৰু আইনীভাৱে যি সিস্টেমৰ আধাৰত আইনীভাৱে জনে যি অধিকাৰ পাব লাগে, মাটিৰ যি অধিকাৰ পাব লাগে এইটো পাব। তো যোৱাকালি কোকৰাঝাৰ জিলাত পাটগাঁও ৰাজহুৱা খেলপথাৰত মানে পাটগাঁও হাইস্কুলৰ ৰাজহুৱা খেলপথাৰত মানে প্ৰায় 6,000তকৈ বেছি মানে মাটিৰ পাট্টাটো দিয়া হ'ল। নিশ্চয় আগন্তুক দিনত যিবিলাকে মানে মাটিৰ পাট্টাটো পোৱা নাই আৰু এখেতসকলক আইনী মতে আমাৰ যি ফৰেষ্ট ৰাইট এক্ট মতে এইটো ফৰেষ্টৰ মানুহক দিয়া হৈছিল। যোৱাকালি ফৰেষ্ট ৰাইট এক্ট মতে যিবিলাকে পাবলৈ সক্ষম হৈছে এইটো পাইছে আৰু যিবিলাকে আকৌ পাবলৈ সক্ষম হ'ব তেখেতসকলেও পাব। তো মাটি বিশেষকৈ চৰকাৰী মাটিত বসবাস কৰা বিজিআৰ ভিজিআৰ আপোনাৰ পাট্টা লেণ্ড হওক বা আপোনাৰ ফৰেষ্ট লেণ্ড হওক, এই সকলো মাটি যাতে আমাৰ মানুহবিলাকে কোনো অসুবিধা নাপায়। দীৰ্ঘদিন ধৰি মাটিৰ ক্ষেত্ৰত যিবিলাকে মানে বিভিন্ন ধৰণৰ মানে এণ্টি কেম্পিং চৰকাৰৰ বিষয়ে মানে বিভিন্ন বিৰোধী পক্ষই কৰি আছে, ইয়াত কোনো মানে ভুল বুজিব নালাগে। চৰকাৰে সদায় আমি জনসাধাৰণৰ পক্ষে বিটিআৰত থকা 35 লাখ মানুহ 23টা জাতি জনগোষ্ঠীক একেলগে লৈ সম বিকাশ সম উন্নয়নৰ মৰ্যাদাটো বা সমন্বয়ৰ এটা প্ৰতীক হিচাপে ইউপিপিএলে আগবাঢ়ি আছে। আপোনালোকে দেখিছে সৌদিনা কোকৰাঝাৰত 2 দিন আগত আমি যিমান মানে ৰাইজক মানে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ নহয়, কোকৰাঝাৰ জাষ্ট সাব ডিভিজনৰ মানে পাব্লিকক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আমি সুখ আৰু প্ৰগতিৰ পদযাত্ৰা এটা উলিয়াইছিলোঁ কোকৰাঝাৰত। এইটো ইমান সমাগম হৈছে, ইমান সমবেত হৈছে মানুহ, প্ৰায় মানুহ 1 লাখ মানুহ তাত সমবেত হৈছে। ইয়াৰ পৰা আমি বুজিব পৰা যায় বিটিআৰত বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াক বা বৰ্তমান আমাৰ বিটিআৰ চৰকাৰক আমাৰ বিটিআৰ ৰাইজে আস্থাত লৈছে, তেখেতে আমাক সমৰ্থন দিছে। আজি বিভিন্ন ৰাজনৈতিক দলে যিমান কথা ক'লেও আজিৰ দিনত কিন্তু ৰাইজে আগৰ তুলনাত বহুত ভাল কাম হৈ আছে বুলি ৰাইজে আমাৰ লগত উলিয়াই আহিছে। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव दं नामा? जुदि नोंथाङा देहायाव सानाय सुनायजों भुगिनांगासिनो अब्ला नोंथांनि थाखाय गोजोनथाव खौरां। नोंथांनि थाखाय दं एसआइ निउर' थेरापि सेन्टार। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो सानाय सुनाय बेरामखौ फाहामथाय लानो हागोन। ট্ৰিটমেণ্ট পাইছোঁ, লগে লগে মোৰ মানে শৰীৰটো মানে একদম ফ্ৰী হৈ গৈছে। খোজ কঢ়াত খুব অসুবিধা আছিলে, চাইডটো মোৰ একেবাৰে মানে বহুত বেয়া আছিলে, মানে খোজকাঢ়িব মানে ভালকৈ পৰা নাছিলোঁ। ইয়াত মোটামুটি 3 দিন আহিয়ে মই ভালকৈ খোজকাঢ়িব পৰা হৈছোঁ। सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बायदि बेरामखौ बे सेन्टाराव फाहामनाय जायो। एसआइ निउर' थेरापि सेन्टारा चिरांनि बेंटल सापागुरियाव दं। बे सेन्टाराव थानानैबो फाहामथाय लानो हानायनि सुबिदा दं। जुदि नोंथाङाबो फाहामथाय लानो लुबैदोंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजोङै जगाजग खालामनो हागोन।